দক্ষিণ কামৰূপৰ এজন সাধাৰণ লোকৰ অসাধাৰণ উদ্ভাৱন কৰিলে অত্যাধুনিক সৌৰ শক্তি চালিত সূতা কটা যন্ত্ৰ সাতপখলিৰ সতীশ কুমাৰ নামৰ ব্যক্তিগৰাকীয়ে আৱিষ্কাৰ কৰিলে এই যন্ত্ৰটোৰ দ্বাৰা অতি কম সময়তে সহজে কাটিব পাৰি সূতা কটাৰ লগতে বাল্ব জ্বলোৱা মোবাইলো চাৰ্জ দিব পাৰি বিশেষভাৱে সক্ষম ব্যক্তিসকলেও এই যন্ত্ৰটোৰে সূতা কাটিছে উপাৰ্জন কৰিব পৰা হৈছে এই যন্ত্ৰটোৰ জৰিয়তে যন্ত্ৰটোৰ দ্বাৰা সংস্থাপিত হৈছে অঞ্চলটোৰ বহু কেইজন লোক এই খবৰ সন্দৰ্ভত সবিশেষ জনাম ছয়গাঁৱৰ পৰা গগন কলিতাৰ এক প্ৰতিবেদনৰ জৰিয়তে বিদায়ী ক্ষণত 2022 মাজত মাত্ৰ আৰু কিছু ঘণ্টা বাকী ইতিবাচক খবৰেৰে বিদায় দিওঁ আহক 2022 বৰ্ষটি হয় ৰাজ্যৰ থলুৱা শিপিনীসকলৰ বাবে বা বয়ন শিল্পৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এটা ভাল খবৰ আৰু আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ দক্ষিণ কামৰূপৰ সাতপখলিত আৰু সাতপখলিত আমি আহি বৰ্তমান উপস্থিত হৈছোঁ সতীশ চৌধুৰীৰ বাসগৃহত আৰু তেওঁ এক বিশেষ সূতা কটা যন্ত্ৰ থলুৱাভাৱে উদ্ভাৱন কৰি উলিয়াইছে আৰু অত্যাধুনিক এই সূতা কটা যন্ত্ৰটো কিদৰে ৰাইজৰ বা থলুৱা শিল্পীসকল বা শিপিনীসকলৰ বাবে কিদৰে ব্যৱহাৰযোগ্য বা কেনেকুৱা ধৰণে উপকৃত হ'ব এই সন্দৰ্ভত আমি আজি ND24 দৰ্শকসকলক জনাবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ সতীশ চৌধুৰীৰ বাসগৃহত আৰু তেওঁৰ পৰা আমি পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ আৰু মই মোৰ সহযোগীক এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিদৰে ইয়াত অতি সহজতেই কিদৰে ইয়াত এৰি যি সূতা আছে ইয়াত কাটিব পাৰি আৰু অতি কম সময়ৰ ভিতৰত অত্যাধুনিক এই যন্ত্ৰটোৰে তেওঁ যন্ত্ৰটো সাজি উলিয়াইছে আৰু ইয়াৰ পৰা যথেষ্ট শিপিনীসকল যথেষ্ট উপকৃত হ'ব আৰু কেনেকুৱা ধৰণৰ উপকৃত হ'ব বা কি ধৰণে এই যন্ত্ৰটো তেওঁ উদ্ভাৱন কৰিলে আমি এই সন্দৰ্ভত তেওঁৰ আমাৰ সৈতে যিহেতু সতীশ চৌধুৰী ডাঙৰীয়া আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ দাদা প্ৰথমতে আপোনাক ND24 লৈ স্বাগতম জনাইছোঁ নমস্কাৰ কেনেকুৱা ধৰণে আপোনাৰ মনলৈ আহিল এই যন্ত্ৰটো উদ্ভাৱন কৰা আচলতে 2019 চনত মই যেহেতু মোৰ এটা মানে বস্ত্ৰ শিল্প এটা আছে হস্ততাঁত শিল্প সেই শিল্পটোত মই এৰী কাপোৰক প্ৰাধান্য দি মই এৰী সূতাৰ কাপোৰক বনাবৰ কাৰণে যত্ন কৰিলোঁ কিন্তু আমি বজাৰ দখল কৰিবৰ কাৰণে সূতাটো ভাল হ'ব লাগিব তাৰপিছতহে এইটো সূতাটো কাপোৰ ভাল হ'ব যেতিয়া মই দেখিলোঁ বজাৰত আমি সূতা সেই হিচাপত নাপাওঁ যিটো বিচাৰোঁ তেতিয়া মই গাঁৱৰ মহিলা কিছুক লগ ধৰিলোঁ যিখিনি সূতা কাটি থাকে তেওঁলোকক ধৰাৰ পিছত তেওঁলোকক সূতা কাটিবলৈ দিলে কিন্তু প্ৰডাকশ্যন চাফিচিয়েণ্ট নহয় তেওঁলোকে ক'লে যে আমাক মেচিন এটা হ'লে বেছি দিব পাৰোঁ প্ৰডাকশ্যন তেতিয়া মই ভৰিৰে চলোৱা এটা মেচিন তৈয়াৰ কৰিলোঁ কিন্তু তেওঁলোকৰ সেইটোত এটা সুবিধা পালে কি থোৱা ঠাই লাগে আৰু এটা শাৰীৰিক কষ্ট এটা আছে তেতিয়াই মই চিন্তা কৰি কিনে নাই মই যিহেতু ইলেক্ট্ৰনিক্সৰ এটা মানে ছাত্ৰ গতিকে সেই হিচাপত মই ইলেক্ট্ৰনিক টেকন'লজিটো প্ৰয়োগ কৰি বৰ্তমানৰ এই যিটো মডেল ওলাইছে এইটো মই বনালোঁ আমি গম পাইছোঁ যে শেহতীয়াকৈ আপুনি যি সৰস্বতী নাম দিছে ইয়াৰ অত্যাধুনিক সুবিধা কিছু আছে চলাৰৰ ব্যৱস্থা আছে বা মোবাইল চাৰ্জ বা তেনেকুৱা ধৰণৰ ব্যৱস্থা আপুনি সংলগ্ন কৰিছে শেহতীয়াভাৱে কি সুবিধা আছে অত্যাধুনিক যিটো আপুনি যন্ত্ৰ বৰ্তমান উদ্ভাৱন কৰি উলিয়াইছে সেই বিষয়ে অকণমান জনাওকচোন মোৰ যিহেতু দুটা প্ৰডাকশ্যন এটা কেৱল সূতা কাটিব পাৰি কিন্তু মই যেতিয়া ফিল্ডত ঘূৰি থাকোঁ বিভিন্ন কামত ঘূৰি থাকোঁতে তাত দেখা পাওঁ কিছুমান ঠাইত কাৰেণ্ট নাই গতিকে তেওঁলোকৰ মানে এই মেচিনটো লাগে কিন্তু কাৰেণ্ট নাই নোহোৱাৰ কাৰণে মোৰ চিন্তাটো আহিল যে সৌৰ শক্তি ব্যৱহাৰ কৰিব লাগিব সেইমতে মই তাৰ ওপৰত এটা অধ্যয়ন চলাই মেলি মই সৌৰ শক্তিত চালিত কৰিলোঁ তেতিয়া আকৌ মোৰ এটা চিন্তা আহিল যে সেই মহিলাখিনিতো এটা ৰান্ধনী ঘৰত এটা লাইট লাগে বা
সৰু বাচ্ছা এটাক পঢ়িবৰ কাৰণে পোহৰ এটা ব্যৱস্থা লাগে আৰু বৰ্তমান যিহেতু মানে কেৰাচিনো নাপায়, গতিকে তেতিয়া মই তাত আকৌ সেই লাইট এটা সংযোগ কৰিলোঁ। সেই লাইটটো সংযোগ হোৱাৰ পিছত আকৌ এটা সেই তাৰে মাজতে চিন্তা আহি গ'ল তেওঁলোকৰ যে মোবাইলটো চাৰ্জ কৰিব লাগে, কাৰণ তেওঁলোকে দূৰণিৰ ক'ৰবাত দোকানত গৈ কাৰোবাৰ ঘৰত গৈ কিনে চাৰ্জ কৰি আছিলে। যিহেতু মোবাইলটো আজিকালি অতি আৱশ্যকীয় বস্তু হৈছে, সেই হেতুকে বোলে ইয়াতে যদি চাৰ্জটো কৰি দিব পাৰোঁ তেতিয়াহ'লে মই সেই সুবিধাটো ঘৰত বহিয়ে পাই যাব। সেই সূত্ৰে মই গোটেইখিনি মানে অধ্যয়ন কৰি মই বনালোঁ আৰু মই সেইটোত সফলতা লাভ কৰিলোঁ। আপুনি যিহেতু আমি লক্ষ্য কৰিছোঁ যে এটা ক্ষুদ্ৰ উদ্যোগ আপুনি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, আপোনাৰ ইয়াত কেইবাগৰাকীও ব্যক্তি সংস্থাপিত হৈ আছে, কিমানগৰাকী ব্যক্তি সংস্থাপিত হৈছে বা কেনেকুৱা ধৰণে তেওঁলোকেও ইয়াত জড়িত হৈ আছে যদি অকণমান জনাই আমাক চমুকৈ। এতিয়া আমাৰ যিহেতু দুটা প্ৰডাকশ্যন বস্ত্ৰ আৰু মেচিন, আমাৰ দুইটাতে মিলি এতিয়া প্ৰায় 15জনে আমাৰ কাম কৰি আছে আৰু তেওঁলোকেও মানে এইটো আমাৰ মানে তেওঁলোকে সংস্থাপিত হোৱা বুলি ঠিক নকওঁ, কিন্তু তেওঁলোকে অন্ততঃ পৰিয়াল চলিবৰ কাৰণে এইখিনি মানুহে কৰি আছে। আকৌ বাহিৰতো আছে, ৱেল্ডিং কৰা, কাটিং কৰা এইবিলাকত আছে। তেওঁলোকে এটলিষ্ট লঘনে থকাতকৈ নিমখ ভাত হ'লেও পাইছে বুলি মই দাবী কৰিব পাৰোঁ। তেওঁলোকৰ কিবা এটা পথ বিচাৰি পাইছে এতিয়া। আপুনি মহিলাসকলৰ বাবে বা বয়নশিল্পৰ লগত জড়িত ব্যক্তিসকলৰ বাবে বিশেষকৈ এই উপহাৰ বুলিয়ে কৈছোঁ আমি, আপুনি উদ্ভাৱন কৰি উলিয়ালে কেনেকুৱা ধৰণে উপকৃত হৈছে বা আপুনি যিহেতু এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে, আপোনাৰ লগত কেনেকুৱা ধৰণে যোগাযোগ কৰিব এই যদি কোনোবাই বয়নশিল্পৰ লগত জড়িত ব্যক্তিয়ে এই যন্ত্ৰটো তেওঁলোকে সূতা কাটিবলৈ বিচাৰে বা তেওঁলোকে কেনেকুৱা ধৰণে আপোনাৰ সৈতে যোগাযোগ কৰিব বা কেনেকুৱা ধৰণে উপকৃত হৈছে আপুনি? মোৰ ইয়াৰ পৰা মেচিন ক্ৰয় কৰি বহুতে ভাল ধৰণে মানে সংস্থাপিত হ'ব পাৰিছে, কাৰণ কোনোবাই 10টা 20টা মেচিন লৈছে ঘৰতে সৰু ৰুম এটা। এই বৰ্তমান এইটো যিমান ডাঙৰ ৰুম আছে ইয়াতে 10-12টা মেচিন লগাই লৈ গাঁৱৰ দুখীয়া মহিলাক মাতি আনি তাত তেওঁলোক প্ৰডাকশ্যন কৰিব পাৰে। গ'লে তেওঁলোকেও পালে, আকৌ এওঁলোকেও পালে, গতিকে দুটা ফালেদি তেওঁলোক বেনিফিট হৈছে। তাৰোপৰি আমাৰ বজাৰত যিহেতু সূতাৰ চাহিদা যথেষ্ট আছে, তেওঁলোকে ডাইৰেক্ট সূতাটো বিক্ৰী কৰিও 2 পইচা পাইছে আৰু দুখীয়া মহিলাখিনি সংস্থাপিত হৈছে। আৰু এই মেচিনটোৰে মই ভাবোঁ আমাৰ গাঁৱৰ যিখিনি মহিলা আছে, শিক্ষিত বুলি কথা নাই, সকলোৱে কাম কৰিব পাৰে, ইয়াত কোনো শিক্ষাৰ প্ৰয়োজন নাই। তেওঁলোকে অন্ততঃ তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াব পাৰিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে বৰ্তমান যি সতীশ চৌধুৰী আছে তেওঁ বৰ্তমান এনেদৰে ব্যস্ত হৈ আছে আজিও, আৰু আমি নৱবৰ্ষৰ প্ৰাক্ষণত আজি ND24 দৰ্শকসকলক এই ইতিবাচক খবৰটি জনাবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁৰ পৰা আমি এটা কথা গম পাইছোঁ যে এই যি তেওঁ যন্ত্ৰটো আৱিষ্কাৰ কৰি উলিয়াইছে, ইয়াৰ দ্বাৰা বিশেষভাৱে সক্ষম কিছু ব্যক্তিও অতি সহজতে তেওঁলোকে সূতা কাটিব পাৰে আৰু তেওঁ ব্যৱসায়িক বা তেনেকুৱা ধৰণে এক সংস্থাপনৰ বাট মোকলাই হ'ব পাৰে। মই এই মুহূৰ্তত মোৰ সহযোগীক পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত কিছু লোক বৰ্তমান এনেদৰে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে এনেদৰে ব্যস্ত হৈ আছে। আৰু ইয়াত ব্যস্ত হৈ থকা এগৰাকী আমাৰ সৈতে ব্যক্তি আছে, তেওঁৰ পৰা আমি অকণমান চমুকৈ কিছু জানিবলৈ চেষ্টা কৰিছোঁ। দাদা, বৰ্তমান আপুনি কেনেকুৱা ধৰণে ব্যস্ত হৈ আছে বা কি বনাই আছে? এইটো 11টা কাটা স্পিনিং মেচিন বনাই আছোঁ। আমাৰ যিখিনি কাম চলি আছে এইটো এৰী সূতা কটা মেচিনে বনাই আছোঁ। এতিয়া আপুনি বা কি সুধিলে? কিমান বছৰৰ পৰা আপুনি জড়িত হৈ আছে? মই 18 চনৰ পৰাই হেৰি কৰি আছিলোঁ দাদাৰ লগত। ঠিক আছে, ধন্যবাদ জনাইছোঁ, আপোনালোকক শুভেচ্ছা জনাইছোঁ। হয়, এনেদৰেই তেওঁ ব্যস্ত হৈ আছে বৰ্তমান যি ক্ষুদ্ৰ এক উদ্যোগৰ তেওঁলোকে গঢ় দিবলৈ চেষ্টা কৰিছে। আৰু এনেদৰে আমি ND24 দৰ্শকসকলক আজি 2022 বৰ্ষৰ যি অন্তিম ক্ষণত আমি ND24 দৰ্শকসকলক এক ইতিবাচক খবৰেৰে বৰ্ষটো বিদায় দিবলৈ আমি চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।